Hey guys, good morning, good evening, welcome back to the new episode. So, আপোনালোকক Dhalpur হিবলৈ স্বাগতম জনাইছো। তো আমি দেৰি নকৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি যাই আছো Dhalpurলৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। So guys, অলপ অলপ বৰষুণ দিয়া ষ্টাৰ্ট হৈ আৰু বেছি নাই আৰু 13 কিলোমিটাৰ মান আছে। তো আমি সেইখিনি যাই লওঁ। Hey guys, बहुत बेया रास्ता पाइছোঁ হে गाइस। জ্বালা পাইছোঁ ভাই। ये नतुन के माने रास्ताটো বনাই আছে ন, সেইকাৰণে পুৰা হেৰি হোৱা নাই। গোটাই বেয়া ৰাস্তা বৰান চৰান আকৌ দিয়া নাই। আহি ভাল লাগছে। তো যাই থাকি এইখিনি Dhalpur কোনফালে যাব লাগিব? এইটো ৰাস্তাটো যাই থাকিলে হ'ল। গাইছ মানে গুগল মেপত বহুত ঠগ Palai hai ada sih. Video call. Hey guys, Google Map thok ola bia. Bot thogesi. Oi da khurba laga hol. Finally palu da kiba kai. Etia naw uthi mane mandir loi jao. Naw ba ase nai to jo. আমি উপৰলৈকে উঠি আছো এতিয়া। পাহাৰৰ ওপৰত যাই আছো তাত। তো গাইছ এই ধূপ লৈ লৈছোঁ আৰু আমি যেনে পাহাৰৰ ওপৰত উঠি আছোঁ। তো বহুত কাষ্টমাৰ আহি পালোঁ। এতিয়া অলপ মন্দিৰত চাকি দেখি জ্বলাই উঠি অলপ ফটো চটো উঠি পেলাই আৰু অলপ সময় ৰেষ্ট লৈ যাই থাকিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, কেনে পিছে জনাব।
একো শুনা নাপায় এইখন হৈছে থালখন মানে ইয়াতে কিবা ৰজাসকলে নক্সা ব্যৱহাৰ কৰিছিল নেকি আৰু এখন আছে সৰু চাই এইটো টিম্পু দা হাতে দেখুওৱা গুৱাহাটী পাপা হৈ ৰজা থন আছে সোমাই যাব পাৰিলে গেলোৱা হয় তেওঁ কেমেৰাটো দিব যাওঁচোন সোমাই মোবাইলৰ ক্লাছটো মাৰি ভয়ে লাগে নহয় কিবা ওলাই আহে বুলি হ'লেও গাইছ মানে গুৱাহাটীত তলে তলে এটা ৰাস্তা আছে গাছ মানে আগত দিনৰ ৰজাই মানে এই সোণ চোন লুকাই থৈ দিছিল যোগ্য হয় তো মানে কি ধুনীয়াকৈ সজাই পৰাই তুলিছে বঢ়িয়া লাগে মানে কিবা এটা ভালে লাগছে যাই মানে তো আপোনালোকে আহক ধলপুৰ শিৱদৌললৈ তো এয়া যজ্ঞ মানে যোগাৰ কৰি আছে আৰু আজি মুখ্যমন্ত্ৰী অহাৰ কথাও আছে এতিয়া আৰু এইটো ডিম্পুদাই যি দেখাইছিল মস্ত মানে বিখ্যাত দমকলটো সেইটো দমকলটো ধলপুৰ শিৱদৌলক দিলোঁ বাই বাই এতিয়া বাইকখন লওঁ বাইক মানে চাইকেলখন আমাৰ বসন্তীখন আছে গাইজ এখন নহয় কিন্তু আকৌ আমাৰ বসন্তী এইখনে তো এতিয়া যাওঁ বাই বাই এইখিনিয়ে আছিলে আজিৰ ভিডিঅ' তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালি যদি লাইক কৰিবি কমেণ্ট কৰিবি শ্বেয়াৰ কৰিবি আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি অলপ লৰি আছে মানে চাইকেল চলি আছোঁ তো লগ পাওঁ এটা নতুন ভিডিঅ'ৰ লগত নতুন জাগাতে আৰু প্লিজ গাইজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবি অলপ আজিলৈ আহিছোঁ বাই 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 লগ পাম বাই